সেই লুইতৰ পাৰত তেওঁ সৃষ্টি কৰিলে আজি দি আলোহা। আমাৰ গ্ৰাণ্ড অপেনিঙৰ পাছতে এটা অপেনিং হৈ যাব। নমস্কাৰ, স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। হয়, মই আছোঁ এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা প্ৰাকৃতিক পৰিৱেশত আমি আছোঁ আৰু সেইজন আমাৰ ইয়াৰে দাদা, গতিকে তেখেতে মোক আজি এই পৰিৱেশখিনি দেখুৱাম বুলি আজি গাইড কৰিম বুলি মোক লৈ আহিলে। আৰু আচলতে এই ব্ৰহ্মপুত্ৰৰ পাৰলৈ অহা উদ্দেশ্য আৰু এটা আছে। উদ্দেশ্যটো হ'ল ইয়াতে এখন ৰিজৰ্ট নতুনকৈ খুলিছে। মই ভাবিছোঁ যে অসমবাসী ৰাইজক ৰিজৰ্টখনৰ বিষয়ে ক'বলৈ গৈ আছোঁ আৰু ৰিজৰ্টখনৰ যি পৰিৱেশখিনি দেখুৱাবলৈ গৈ আছোঁ। ব'লক। হয়, যিহেতু আপোনালোকক মই ব্ৰহ্মপুত্ৰ পাৰৰ যি দেৱীসিং ঘাট দেখুৱালোঁ আৰু দেৱীসিং ঘাটৰ পাৰত অৱস্থিত এইখন হ'ল ৰিজৰ্ট দি এলোহা ৰিজৰ্ট। হয়, সেই এলোহা ৰিজৰ্টত আহি মই উপস্থিত হ'লোঁ আৰু এলোহা ৰিজৰ্টৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তাৰ যি খাদ্য প্ৰণালী, যাৰ যি প্ৰাকৃতিক পৰিৱেশ, লুইতৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত আচলতে কেনেকৈ অৱস্থিত হ'ল এইখন ৰিজৰ্ট আৰু কোনে এই ৰিজৰ্টখন আৰম্ভ কৰিছে, তো গোটেই সবিশেষ মই আপোনালোকক ক'বলৈ গৈ আছোঁ। গতিকে আমি তাৰ বাবে যাব লাগিব ভিতৰলৈ। ব'লক আমি সোমাই যাওঁ দি এলোহা ৰিজৰ্ট। হয়, যিহেতু দেখা পাইছে ফাইনেলি আমি আহি পালোহি দি আলোহা ৰিজৰ্ট। আৰু যিহেতু গ্ৰেণ্ড অপেনিং হ'বলৈ গৈ আছে অহা 30 এপ্ৰিল, আৰু এই অহা 30 এপ্ৰিলত ইয়াতে উপস্থিত থাকিব আমাৰ মহুমুৰি অসমীয়া অভিনেত্ৰীৰ যি নিশিতা বা উপস্থিত থাকিব। যিহেতু তেওঁলোকৰ ৰেষ্টুৰেণ্টখন আৰম্ভ হৈ আছে আৰু খালি আৰম্ভ হ'বলৈ বাকী আছে। তেওঁলোকৰ যিখিনি হোমষ্টেখিনি বাকী হ'বলৈ বাকী আছে। হোমষ্টেখিনি আপোনালোকক দেখুৱাম মই। হোমষ্টেৰ ভিতৰত যিখিনি ফাৰ্ণিচাৰ আছে, হোমষ্টেখিনিৰ কি আছে কি নাই, কেনেদৰে থকাৰ সুবিধা আছে, মই সেইখিনিও আপোনালোকক জনাম। গতিকে ব'লক আমি গোটেই পৰিৱেশটো ভিতৰলৈ গৈ দেখুৱাই আছোঁ। অসমৰ বিভিন্ন ৰিজৰ্টত গৈছোঁ, আপোনালোকে মোৰ ব্লগত দেখা পাইছে, কিন্তু ইয়াৰ তাত এটা অন্য পৰিৱেশ। যিহেতু পৰিৱেশটো এইটো কাৰণে হৈছে, মই আপোনালোকক দেখুৱাইছিলোঁ ওচৰতে হোৱা ব্ৰহ্মপুত্ৰৰ লুইতৰ পাৰ, আৰু যদি লুইতৰ পাৰত আপোনালোকে কটাব বিচাৰে এনিশা, নিশ্চয় আপোনালোকে আহিব পাৰিব। আৰু তাত এটা বিশেষত্ব মই এইটো কাৰণে কৈছোঁ, হোমষ্টে। হয়, তেজপুৰত বহুত হোটেল আছে, কিন্তু যিটো এটা লুইতৰ পাৰত থকাৰ এটা পৰিৱেশ যিহেতু নাই, গতিকে আমি ভিতৰলৈ গৈ আছোঁ। হোমষ্টেৰ কি পৰিৱেশ চাবলৈ গৈ আছোঁ। আৰু তাৰ আগত, ভিতৰলৈ যোৱাৰ আগত মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। বৰ্তমান আমি এটা ভাল দিন আহি আছে, আৰু ভাল দিনটো এনেদৰে আহিছে, আমি কিন্তু পুৰুষতকৈ মহিলাৰ দ্বাৰা ভাল দিন বেছিকৈ দেখা পাই আছোঁ। আজি চাওঁ যদি আমি শান্তা শৰ্মা বাইদেউ যদি কওঁ, আজি যাৰ আমাৰ খেলুৱৈসকলৰ কথা যদি কওঁ, ঠিক তেনেদৰে এই বাইদেউৰ আজি কিন্তু ঘৰৰ গৃহিণীৰ পৰা ওলাই আহি, ঘৰৰ কিটচেনৰ পৰা ওলাই আহি, ঘৰৰ পাকঘৰৰ পৰা ওলাই আহি এখন বহল সমাজত, বহল পৃথিৱীত বাস কৰাৰ মানসেৰে আজি সেই লুইতৰ পাৰত তেওঁ সৃষ্টি কৰিলে আজি দি আলোহা। আৰু এই দি আলোহা যি ৰিজৰ্ট, আৰু এই ৰিজৰ্টখনৰ স্বত্বাধিকাৰী আমাৰ বাইদেউ মাননীয় পংকজা বৰা বাইদেউ। গতিকে আমি বাইদেউৰ লগত অলপ কথা পাতিম, যিহেতু গ্ৰেণ্ড অপেনিং আহি আছে 30 এপ্ৰিলৰ দিনাখন। গতিকে তেনেধৰণে কাৰ্যসূচী হাতত লৈছে, আৰু আচলতে ইয়াৰ কিখিনি সুবিধা তেওঁলোকে দিবলৈ ৰাইজক গৈ আছে, তাৰ বিষয়ে আমি দুআষাৰমান কথা পাতিম। ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালোঁ। আৰু আহি সঁচাকৈ যেনেধৰণে আপুনি কৈছিলে বা আপোনালোকে যেনেদৰে নিমন্ত্ৰণ দিছিলে, আজি যেনে তেনে ওলালোহি। আৰু মই আপোনাৰ মুখেৰে জানিব বিচাৰিম, আচলতে এই যিটো এটা চিন্তাধাৰা, এই লুইতৰ পাৰত এনেকুৱা এটা পৰিৱেশত এখন ৰিজৰ্ট খোলাৰ, যিটো আচলতে আজিকালি মহিলাসকলে বিভিন্ন কৰ্মমুখী হৈছে, সেইটো আমি এটা ভাল শুভ লক্ষণ বুলি ভাবোঁ অসমৰ কাৰণে। আৰু গৃহিণীসকলো ওলাই আহিছে বাহিৰলৈ, আৰু ঠিক তেনেধৰণে আপুনিও আজি ওলাই আহিছে এখন বহল সমাজলৈ। গতিকে আপুনি এই ক্ষেত্ৰত কি ক'ব, কেনেধৰণে এই চিন্তাধাৰাখিনি আহিলে? ধন্যবাদ তোমালোকক ইয়ালৈ অহাৰ কাৰণে আমাৰ ইয়ালৈ স্বাগতম জনাইছোঁ। আমিতো এনেকৈ ঘূৰি ফুৰোঁ, কানকা গৈছোঁ, কন্যাকা গৈছোঁ, এনেকৈ ঘূৰি ফুৰোঁতে আমাৰ ভাল লাগে পৰিৱেশটো। এনেকৈ ভাবোঁ, আমি কথা পাতোঁ আৰু গোটেইকেইজনে, আমাৰ পৰিয়ালৰ গোটেইকেইজন যাওঁ। এনেকৈ আমাৰতো নদীৰ কাষতে আমাৰো এনেকৈ এখন হ'লে এখন ৰিজৰ্ট খুলিলে আমাৰ ভাল লাগিব। তাৰপিছত এনেকৈ মনতে ভাবি থাকোঁ আৰু চিন্তা কৰি থাকোঁ। তাৰপিছত তেনেকৈ হৈ গ'ল। আৰু এই মাটিটো আছিলে আমাৰ দেউতাহঁতৰ পৰিয়ালৰে। তাৰপিছত তেনেকৈ আছিলে, তাৰপিছত মাটিটো এনেই আছিলে। তাৰপিছত তেনেকৈ চিন্তা কৰিলোঁ, আৰু মাটিটোতে যদি আমি কিবা এটা কৰিব পাৰোঁ, তেনেকৈ ৰাইজৰ সুবিধাতে, ব্ৰহ্মপুত্ৰৰ নদীখনো আছে ওচৰতে। গতিকে সেই তেনেকৈয়ে হৈ গ'ল আৰু ভাবি তেনেকৈ মনতে।
আৰু ধৰক আপুনি ধৰক এগৰাকী মহিলা হৈ এনেকুৱা এটা ইমান ডাঙৰ এটা হাতত মানে কাম এটা হাতত লৈছে বুলি ক'ব লাগিব আৰু তাৰ কাৰণে যিখিনি সাহস আপোনাৰ চাগে নিশ্চয় আপোনাৰ যি হাজবেণ্ডৰ যিখিনি অৰিহণা চাগে নিশ্চয় আছে কেনেকুৱা ছাপৰ্টখিনি কেনেকুৱা ঘৰৰ ছাপৰ্টখিনি কেনেকুৱা ঘৰৰ ছাপৰ্টখিনি আছে হাজবেণ্ডৰ আছে গতিকে আৰু ৰাইজৰ ছাপৰ্টখিনিও আছে আমি প্ৰথমতে প্লেনিং কৰিছিলোঁ মানে এখন ফাৰ্মৰ মানে প্লেনিং কৰিছিলোঁ তাৰপিছত তেনেকৈ পেলাই প্লেনিং কৰোঁতে তাৰমানে কি হ'ল আৰু আমাৰ মানে পৰিয়ালৰ আৰু তেনেকৈ আমাৰ এখেতৰ মানে লগৰো তেনেকৈ আহে মানে এনেকৈ চাবলৈ চাই পেলাই তাৰপিছত ক'লে দাদা এনেকুৱা কৰক ভাল লাগিব এখন ৰিজৰ্ট খোলক ভাল লাগিব তেনেকৈ মানে তেনেকৈ উৎসাহ পালোঁ আৰু ৰাইজৰ হেৰিৰ পৰা সকলোৰে পৰা তেনেকৈ উৎসাহ পাই পেলাই তেনেকৈ আজি ইমানখিনি আগবাঢ়িছোঁ হয় হয় এই আপোনালোকৰ অ'পেনিং আচলতে এতিয়া যিহেতু ৰেষ্টুৰেণ্টখন হৈ আছে চুৰু হৈছে আৰু এইটো গ্ৰেণ্ড অ'পেনিং আছে 30 তাৰিখে তাৰ ওপৰত কেনেকুৱা কাৰ্যসূচী ৰাখিছে নে অলপ ক'ব নেকি আমাৰ মানে এটা ফেশ্বন শ্ব' আছে ইয়াতে 28 তাৰিখে আৰ্ট কম্পিটিশ্যন আছে 29 তাৰিখে এটা ফেশ্বন শ্ব' হ'ব আৰু 30 তাৰিখে মানে আমাৰ গ্ৰাণ্ড অ'পেনিং হ'ব 30 তাৰিখে নিশ্চিতা গোস্বামী আহিব ইয়াতে তেখেতে মানে আমাৰ এইটো অ'পেনিংটো কৰিব গ্ৰাণ্ড অ'পেনিং এইফালে দিনটো থাকি 4টা মানলৈকে তেখেতে মানে থাকিব আৰু ইয়াতে ঠিক আছে আমি অলপ এতিয়া ভিতৰৰ পৰিৱেশটো চাম আহা আমাৰ এইকেইটা ৰুম আমাৰ কমপ্লিট হৈছে এইটো কটেজ ইয়াতে থাকিবৰ কাৰণে এইটো কটেজ তাৰপিছত এটা আলমাৰি আছে এইটো কাপোৰ কানি ৰাখিবৰ কাৰণে এইটো এটা চোফা এনেকৈ ৰাখিছোঁ এখন বেড এইটো বাথৰুম এতিয়ালৈকে বৰ্তমান এতিয়ালৈকে মানে অ'পেনিং হোৱা নাই বাৰু এইকেইটা 30 তাৰিখৰ পাছত হ'ব আৰু 30 তাৰিখে গ্ৰাণ্ড অ'পেনিং আছে বৰ্তমান ৰেডি হৈ গ'ল গোটেই এইটো আলমাৰি ইয়াতে এটা টিভি হ'ব টিভি এটা ৰাখিম এতিয়া বৰ্তমান আমি এইখিনিয়ে এতিয়া কৰি থৈছোঁ আৰু আপোনালোকৰ দিহা পৰামৰ্শ পালে মানে আৰু মানে ভাল কৰিবলৈ চেষ্টা কৰিম আপোনালোক আহিব ইয়াতে আমাৰ ৰিজৰ্টত এদিন থাকিব ৰাতি ভাল লাগিব আমাৰ কনষ্ট্ৰাকশ্যন চলি আছে এইখন আমাৰ চিলড্ৰেন পাৰ্ক ইয়াতে মানে ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে আৰু কিবা কিবি ইয়াতে ৰাখিম আৰু এইখন আমাৰ ৰেষ্টুৰেণ্টখন আৰম্ভ হৈ গ'ল 1 জানুৱাৰীত ৰেষ্টুৰেণ্টখন চাই ল'ব এবাৰ আহক এইখন আমাৰ ৰেষ্টুৰেণ্ট ইয়াতে সকলো পাব থলুৱা খাদ্যও পাব ইয়াতে এই ৰেষ্টুৰেণ্টখনৰ যি খাদ্য প্ৰণালী আচলতে সেই খাদ্য প্ৰণালীৰ বিষয়ে জানি বা তেওঁলোকে আচলতে খাদ্যতনো কেনেকুৱা ধৰণৰ তাৰ যি মূল্য লৈছে তাৰ ওপৰতো আমি জানিবলৈ চেষ্টা কৰিম গতিকে বাইদেউ কওক কেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে ৰাইজৰ বাবে যোগান ধৰিম বুলি ভাবিছে ইয়াত আমাৰ সকলো খাদ্যই পাব গাঁৱলীয়া যিটো ধৰক থলুৱা খাদ্য ইয়াতে পাব সকলোৱে পৰিয়ালৰ সকলোৱে একেলগে এসাঁজ ধুনীয়াকৈ খাবলৈ সকলোৱে যি ভাল পায় যেনেকুৱা খাদ্য ভাল পায় তেনেকুৱা পাব ইয়াতে প্ৰাইচটো আমি বেছি নহয় মানে ইয়াতে কম প্ৰাইজতে পাব সকলোৱে একেলগে পৰিয়ালৰ সকলোৱে সকলো শ্ৰেণীৰ মানুহ আহে যাতে হয় আমাৰ কেতিয়াবা এনেকুৱা হয়নে মানে ৰিজৰ্টত গ'লে দাম বেছি লাগিব নেকি মানে বেছি ভৰিব লাগিব নে পইচা আচলতে আপোনালোকৰ ইয়াত নহয় তেনেকৈ নহয় সকলোৱে মানে একদম ৰিজনেবল প্ৰাইচ আমাৰ প্ৰাইচ হয় এনে আৰু খাদ্যৰ কেনেকুৱা ধৰণৰ থাকিব ভেজ নন ভেজ সকলো পাব ভেজ নন ভেজ সকলো পাব ইয়াতে যোনে যেনেকৈ হেৰি বিচাৰে তেনেকৈ আমি দিবলৈ চেষ্টা কৰিম অসমীয়া লোকসকলে এনেধৰণৰ কিছুমান পদক্ষেপ হাতত ল'লে আমাৰ ভাল লাগে কেলে আচলতে আপোনালোকৰ দ্বাৰা আৰু 10 জন আৰু 20 জনক যিটো সংস্থাপন দিছে সেইটো এটা বহুত ডাঙৰ কথা আজি এই তাৰিখত আমাৰ যুৱক যুৱতীসকল বাহিৰলৈ গুচি যাবলগীয়া হৈছে কামৰ অভাৱত গতিকে আপোনালোকৰ যে নিচিনা ব্যক্তিসকলে যেতিয়া সমাজৰ কাৰণে এনেধৰণে ওলাই অহাৰ পিছত ধৰক আমাৰ যুৱক যুৱতীসকলে আমাৰ নিজৰ মানুহ নিজৰ ভাই ককাই ল'ৰা ছোৱালীৰ নিচিনা যেতিয়া একেটা পৰিয়াল নিচিনাকৈ আমি এনেকুৱা এটা অনুষ্ঠান গঢ় দিব পাৰিম আচলতে তাতকৈ আৰু আমাৰ সুখৰ বিষয় একো নাই নে আপুনি এই ক্ষেত্ৰত কি কয় এই ক্ষেত্ৰত মই এইটোৱে ক'ম আৰু ঘৰতে সোমাই থাকি কিছুমানে ধৰক ঘৰৰ চাৰিবেৰৰ মাজতে সোমাই থাকি পেলাই কিছুমান মানে হেৰি বৰিং ফিল কৰে ন তেনেকৈ ওলাই আহক মানে আপোনাৰ মতে যে মহিলাসকল ভিতৰত থাকি হয়তো কিছুমানে বৰ ফিল কৰে যে অকল ৰান্ধনীশালতে বনাই মেলি পাৰ কৰিম নেকি মানে আপুনি কয় এনেকৈ ওলাই আহি ভাল লাগে মানে এনেকৈ কিবা এটা কৰি মানে অকল মানে পইচাৰ বা হেৰিৰ ক্ষেত্ৰতে নহয় কিবা মনটো কিবা এনেই ভাল লাগি যায় মানে ইয়াতে
আৰু আপোনালোকক মই ওপৰৰ পৰা সেই ৰিজৰ্টখনৰ গোটেই প্ৰাকৃতিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মই আশা কৰিম আপোনালোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'ত চাই কেনে পালে জনাব আৰু ভিডিঅ'টোক এবাৰ এটা লাইক আৰু কমেণ্ট এটা পাৰিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ। অৱশেষত বিদায় লোৱাৰ আগত দাদাও আহি পালেহি যেতিয়া মোৰ কাৰণেও ভাল হ'ল, সৌভাগ্য বুলি ভাবোঁ দাদাকো লগ পাওঁ আৰু আপোনালোকৰ ৰিজৰ্টখন যাতে আৰু আগবাঢ়ি যাওক, ৰাইজে যাতে আহি এটা সুন্দৰ শান্তিৰ বাতাবৰণ পাওক। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি কি ক'ব? ভাল লাগিলে আপোনাক লগ পাই। 30 এপ্ৰিলত মোৰ গ্ৰেণ্ড অপেনিং আছে, তাত নিশিতা গোস্বামী অংশগ্ৰহণ কৰিব আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানো ৰখা হৈছে। গতিকে মই সমূহ ৰাইজক আশা কৰিছোঁ উক্ত তাৰিখত আহি মোক সহায় সহযোগিতা যাতে আগবঢ়ায়। আশা কৰিম আপোনালোকে আহক, সহায় সহযোগিতা আগবঢ়াওক। গতিকে আশা কৰিম আমাৰ সমাজৰ আৰু মহিলাসকল তেনেদৰে পাকঘৰত সোমাই আছে। বাইদেৱে ক'লেই বৰিং খাব নালাগে, এনেকৈ ওলাই আহক। গতিকে বাইদেৱে এটা সুন্দৰ মেছেজ দিছে আপোনালোকলৈ। ধন্যবাদ।